আমি সব গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী আমাৰ যেটো জিএসটি ইন্টেলিজেন্স এন্ড এনফোর্সমেন্ট ইউনিট আছে আসাম গভর্নমেন্টৰ তো আমাৰ মেইন কামটো হৈছে কি কৰ ফাঁকি যদি কিবা আমি হাৰি পাওঁ কুমাৰ টেক্স পেয়াৰ বিৰুদ্ধে বা এনেকা আমাৰ কি বুলি কয় যিবিলাক সিস্টেম বেস আমি এনালাইসিস কৰোঁ তাৰ যদি কিবা কিছুমান টেক্স পেয়াৰ ডিসক্ৰিপেন্সিজ থাকে তো ডিসক্ৰিপেন্সিজ বিলাক আমি ভেৰিফাই কৰিবলগীয়া হয় তো আমি কালি আহিছিলোঁ ইয়াত এজন অচিন্ত নাৰ্জাৰী বুলি ৱৰ্কছ কন্ট্ৰেক্টৰ তেওঁ মেইন যেটো বিজনেছ আছে তেওঁ গভৰ্নমেন্টৰ কন্ট্ৰেক্ট কৰে তো তেওঁৰ যেটো জিএসটি প্ৰফাইলত আমি কিছুমান ডিসক্ৰিপেন্সি পাইছোঁ ডিসক্ৰিপেন্সি পোৱাৰ কাৰণে কালি আমি তেওঁৰ যেটো প্ৰিন্সিপাল প্লেস অফ বিজনেছ তো একচুয়ালি ৰেসিডেন্সটো দিয়া আছিল এড্ৰেছটো তো কালি আমি তেওঁৰ ৰেসিডেন্সত আছিলোঁ তাত দিনটো আমি থাকি আমাৰ যিখিনি আমি পাইছোঁ ডিসক্ৰিপেন্সি তেওঁলোকৰ আগত প্ৰেজেন্ট কৰিলোঁ তেওঁ যিজন একাউন্টছৰ কাম কৰে জিএসটি মানে তেওঁ একাউন্টছটো চাই তো তেওঁ আহিছিলে তেওঁক আমি গোটেই ডিসক্ৰিপেন্সিখিনি প্ৰেজেন্ট কৰিছোঁ তাৰ এগেইনষ্টত তেওঁলোকৰ যেটো জাস্টিফিকেশন আছে বা ডকুমেন্টাৰী এভিডেন্স আছে সেইখিনি তেওঁলোকক প্ৰভাইড কৰিব দিছোঁ এতিয়ালৈকে তেওঁলোকে এটা আমাৰ কেইবাটাও ইস্যু আছিলে এটা ইস্যুৰ এগেইনষ্টত তেওঁলোকে ৰিপ্লাই দিছে কিন্তু এতিয়ালৈকে আমি কমপ্লিট ৰিপ্লাই পোৱা নাই তো এতিয়া আমি চাওঁ তেওঁলোকে কিমান দেৰিলৈকে একচুৱেল আমাক যেটো ৰিপ্লাই বা জাস্টিফিকেশন দিব পাৰে অলপ টাইম লাগিব বস্তু এক্সাক্টলি এটা ক'ব নোৱাৰি এমাউণ্টটো কিমান হ'ব কিন্তু এমাউণ্ট এটা হিউজ এমাউণ্টৰ আমি ডিসক্ৰিপেন্সি পাইছোঁ এটা ফাইনেল ড্ৰপ ভেৰিফিকেশন কৰাৰ পিছত আমি ক'ব পাৰিম একচুৱেলি এইটো মলৰ নহয় মলত তেওঁৰ অফিচটোহে আছে তেওঁ যেটো একচুৱেল এড্ৰেছ যেটো দিয়া আছে ৰেজিষ্ট্ৰেশ্যনত সেইটো তেওঁৰ ৰেচিডেন্সিয়েল এড্ৰেছটো দিয়া আছে তো তেওঁ কালি আমাক ৰিকুৱেষ্ট কৰিলে যে ৰেচিডেন্সত অলপ মানে প্ৰব্লেম হয় কাৰণ ফেমিলি আছে তো তেওঁ ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি তেওঁ মলৰ যেটো অফিচ আছে ইয়াত আজি বহিছোঁ একচুৱেলি নিয়মতে এইটো আমি তেওঁ প্ৰিন্সিপাল এড্ৰেছতে থাকিব লাগে কিন্তু তেওঁ ফেমিলি আছে বা ঘৰত কিডছ আছে তো সেইটো কাৰণে আমি আজি অফিচত বহিছোঁ তেওঁলোকে আজি যিমান ডকুমেণ্টছ আছে ইয়াতে ছাবমিট কৰিম কৈছে তো এতিয়া ভেৰিফিকেশ্যন চলি থাকিব চলি আছে মই মনোজ কুমাৰ দৌৰী হয় সুপাৰিনটেণ্ডেণ্ট অফ ষ্টেট টেক্স এইটো মলত নহয় তাৰমানে আমাৰ তেখেতৰ কন্ট্ৰেক্ট ৱাৰ্ক চলি আছে গভৰ্নমেণ্ট কন্ট্ৰেক্ট ৱাৰ্ক কিছুমান চলি আছে তো সেই কন্ট্ৰেক্ট ৱাৰ্কছৰ ওপৰতে আহিছিলে তো তাতে অলপ যোৱাকালি আহিছিলে যোৱাকালি আহি ঘৰত তাৰমানে আমাৰ এড্ৰেছটো আছে ঘৰৰ এড্ৰেছ আছে তেখেতৰ মানে আমাৰ যেটো কন্ট্ৰেক্ট ৱাৰ্কৰ যেটো এড্ৰেছ আছে অফিচ এড্ৰেছ সেইটো ঘৰত আছে তো যোৱাকালি তেখেতে ডাইৰেক্ট ঘৰতে আহিছিল তো ঘৰত অলপ বাচ্চা আছে ফেমিলি আছে থাকাৰ কাৰণে অলপ অসুবিধা পায় যোৱাকালি ঘৰতে আছিল যোৱাকালি গোটেই দিনটো ঘৰতে আছিল কিন্তু আজি তেখেতক ৰিকুৱেষ্ট কৰি ইয়াতে ঘৰত অলপ অসুবিধা হয় যাৰ কাৰণে আপোনালোকে ইয়াতে আহি জায়গাটো দিয়া হৈছে যে ইয়াতে আজি অলপ চাই আছে কিবা কিবি তেখেতে অলপ ওলাই আছে যদি আমিতো সহযোগ কৰি আছোঁ গোটেই ধৰক আমিতো ইমান গম নাপাওঁ সিহঁতৰ চিষ্টেমৰ কথাটো এতিয়া কিবা কিবি অলপ আমাক লিষ্টটো দি আছে এইটো ডকুমেণ্ট প্ৰভাইড কৰিব লাগে সেইটো ডকুমেণ্ট প্ৰভাইড কৰিব লাগে আমি কৰি আছোঁ ডকুমেণ্ট আমি সহযোগ কৰি আছোঁ পুৰা সেইটোৱে আমাৰ ক'ব লাগে আমাৰতো ইয়াতে কোনো অসুবিধা আমি পোৱা নাই আপত্তি আমাৰ নাই যেহেতু চৰকাৰ গভৰ্নমেণ্ট মানুহ হিচাপত আহিছে গভৰ্নমেণ্টৰ এজেঞ্চি গতিকে সেইখিনি কৰি আছে তাতে আমাৰ কোনো ক'ব লগা নাই সেইখিনি আৰু কথাটো এতিয়া চাওক কোনোবা কিবা ক'ব পাৰে আপুনিও ক'ব পাৰে তেখেতেও ক'ব পাৰে চবে ক'ব পাৰে এটা চোৱা চাতি কৰিলেহে গম পাব বস্তুটো চালেহে গম পাব হয় নে নহয় আমি যদি কিবা যদি ডিসক্ৰিপেন্সি আছে চালেহে বুজিব চালেহে গম পাব বস্তুটো মই অচিন্ত নাৰ্জাৰীৰে কাম কৰোঁ মই ইঞ্জিনিয়াৰ হয় তেখেতৰ